নমস্কাৰ বন্ধু-বান্ধৱী আপোনাৰো মৰমৰ বেহৰবাৰী আগবঢ়োৱা ক্ৰিকেটাৰ সোণালীকা অসূৰ্য হয় আৰু মেডিকেল এডমিট কৰা হয়। জানিব পৰা মতে ক্ৰিকেটাৰ ৰাইজে কিছু পৰিমাণে আৱদ্ধ ক্ৰিকেটাৰ নিজ মুখেৰে কৈছে ক্ৰিকেটাৰ সূৰ্য ক্ৰিকেটাৰ কি বুলি কৈনো নমস্কাৰ। আচলতে মোৰ অলপ গা বেয়া লগাৰ কাৰণে মই হেল্থ চিটিত এডমিট হৈ দিলোঁ নিজে, আৰু বৰ্তমান এতিয়া সুস্থ আপোনালোকৰ আশীৰ্বাদত, আৰু খুব কম সময়ত হয়তো আজি বা কালিলৈ আকৌ ডিচাৰ্জ লৈ মই যামেই। সকলোকে পুনৰ ধন্যবাদ জনালোঁ। আশা কৰিছোঁ ক্ৰিকেটাৰ অতি সোনকালে সূৰ্য হৈ উঠক, আকৌ আগৰ নিচিনাকৈ কাম কৰি যাওক। ইমানে আজি আপডেট কৰি মই উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ।